নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আমি আজি যাম কেঁকুৱা ধৰিবলৈ। বহুত ভাল লাগিব, ভিডিঅ'লৈ শেষলৈকে চাব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান কেঁকুৱা ধৰি আছোঁ। এক গোবিন, সৰুটো ৰাজ, কেঁকুৱা ধৰি আছোঁ। আমি কেঁকুৱা ওলাব কাৰণে এইপাত হাঠিয়া লৈ আহিছোঁ। এইপাত উলিয়াই আনিলে অলপ সহজ হয়, হাতে উলিয়াতকৈ এইপাত ধুনীয়া। নিজৰ ছেফটিও হয়, সাপ চাপ থাকিব পাৰে। এবাৰ সোমাই দিয়ালে গম পোৱা যায় কাকো আছে বুলি। মই কোৱা দৰে আজিও বোলে এইবাৰ হাঠিয়া পাতক বোলে দুআষাৰ কয় বোলে। সি মোক কৈ আছে বোলে, কেমেৰা আগত আহে কয় বোলে সি হাঠিয়া পাতৰ অলপ কিবা বিষয়বিলাক কয় বোলে। আমি পথাৰলৈ আহিছোঁ কেঁকুৱা থাকিব। মানে পথাৰ কেঁকুৱা তাৰমানে হেৰি সাপ চাপ থাকিব পাৰে না, সেইকাৰণে এডাল চেপেনা বনাই আছে। এতিয়া কেঁকুৱা এডাল গাঁতত মাৰি চাওঁ, কেতিয়া গম পোৱা যায় কেঁকুৱা আছে। থেংক ইউ ৰাজু ভাই। বৰ্তমান আমি কাকতো ধুনীয়াকৈ চাফা কৰি ল'ম। এইটো বস্তু পেলাই
ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।